वेलकम बैक टू माय यूट्यूब चैनल मोर यूट्यूबर बंधुसकल आमी गई आसो अपनार जगन्नाथ मंदिर आज आमी आपलोक डिब्रुगढ़ डिस्ट्रिक्टर एखन खूब सुंदर टेम्पल आमी आपलोक देखाबोले यत्न करिम। आशा करो आपलोके भिडिओ ভাল पाয় और शेषলৈকে आमार লগত जड़ित হৈ থাকে। तो भिडिओ स्टार्ट करूँ। বন্ধুসকল এইখন হল এখন ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ শ্ৰী শ্ৰী জগন্নাথ কালচাৰেল কমপ্লেক্স। আশা কৰো আপোনালোকে ভিডিওটো ভাল পায়। তেনেহলে আৰম্ভ কৰো। কৃষ্ণ। मैं हिमाचल की बेटी मेरा भोला बसे काशी सारी उम्र तेरी सेवा करूंगी सारी उम्र तेरी सेवा करूंगी बनकर तेरी दासी। शिव 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 शंभो शिव 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 शंभो। ऐसा डमरू बजाया भोलेनाथ ने सारा कैलाश पर्वत मगन हो गया। ऐसा डमरू बजाया भोलेनाथ ने सारा कैलाश पर्वत मगन हो गया। सारा कैलाश पर्वत मगन हो गया सारा कैलाश पर्वत मगन हो गया सारा कैलाश पर्वत मगन हो गया सारा कैलाश पर्वत मगन हो गया। ऐसा डमरू बजाया भोलेनाथ ने सारा कैलाश पर्वत मगन हो गया। मन भी मगन हो गया। বন্ধুসকল জগন্নাথ মন্দিৰখনৰ বিভিন্ন ভগৱানৰ বিভিন্ন মন্দিৰসমূহ বেলেগ বেলেগকৈ ৰখা হৈছে আৰু খুব সুন্দৰকৈ পৰিপাটিকৈ ৰখা হৈছে। সকলোৱে আহে তেওঁলোকৰ নিজৰ মনৰ কথা কয়, আমিও ক'লো আমাৰ নিজৰ মনৰ কথা। তেনেহ'লে বন্ধুসকল ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু বন্ধুসকল এইখন মন্দিৰলৈ বহুত দূৰ দূৰৰ পৰা মানুহ চাবলৈ আহে আৰু মন্দিৰখন আপোনাৰ খুব সুন্দৰকৈ এটা অন্যতম প্ৰধান আকৰ্ষণীয় যেন লাগে। কাৰণ কেলে ইয়াৰ যিবোৰ চিত্ৰ বিচিত্ৰতাবোৰ কিবা এটা বুজাবলৈ যত্ন কৰে আৰু ওপৰৰ পৰা ইমানেই ধুনীয়া লাগে নহয়, ক'বলৈ মোৰ মুখত বাক্য এতিয়া ফুটা নাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই। তেনেহ'লে চাই থাকক। আৰু বন্ধুসকল মই আপোনালোকক কৈছিলোঁ যে বিভিন্ন ভগৱানৰ বিভিন্ন মন্দিৰসমূহ বেলেগ বেলেগকৈ আছে। এইটো হৈছে আপোনাৰ লক্ষী মন্দিৰ আৰু লক্ষী মন্দিৰটো ইমান সুন্দৰকৈ সজাই থৈছে আৰু ইয়াত আপোনাৰ ডাষ্টবিনো ব্যৱহাৰ কৰিছে। খুব ধুনীয়াকৈ পোষ্টাৰবোৰ লিখি থৈ দিছে, এইটো আমুক হয় এইটো তামুক হয়। খুব ভাল লাগিছে। তেনেহ'লে চাই থাকক। আৰু ছবিবোৰতো চাবলৈ মোক ক'বলৈ বাক্যই নাই।
मन বন্ধুসকল এইটো হৈছে নৱগৃহ মন্দিৰ য'ত নেকি মানুহে নিজৰ কথাখিনি কৈ ইয়াৰ চাৰিওফালে তেওঁলোকে ঘূৰি ঘূৰি নিজৰ মনৰ কামনাখিনি সম্পূৰ্ণ হ'বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু এইবোৰ ছবিখন আপুনি এই ছবিখনলৈ মন কৰকচোন ছবিখন ইমান সুন্দৰকৈ মানে ছবিবোৰ মোৰ বিশেষকৈ ভাল লাগিছে একদম ইমান সুন্দৰকৈ বনাইছে নহয় विष्णु चले डमरू को सुनकर जी ब्रह्मा चले यहाँ ब्रह्मा चले वहाँ विष्णु चले भैया लक्ष्मी का मन भी मगन हो गया सारा कैलाश पर्वत मगन हो गया ऐसा डमरू बजाया भोलेनाथ ने सारा कैलाश पर्वत मगन हो गया डमरू को सुनकर जी गंगा चले वहाँ यमुना चले डमरू को सुनकर जी गंगा चले वहाँ यमुना चले वहाँ सरयू का मन भी मगन हो गया ऐसा डमरू बजाया भोलेनाथ তো বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম এতিয়ালৈ বিদায় লৈছোঁ ঘৰলৈ যাওঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সৰ্বপ্ৰথমে পায় তেনেহ'লে আজিলৈ বিদায় মাগিলোঁ সকলোৰে দিনটো শুভ হওক মংগলময় হওক তাৰে কামনাৰে ধন্যবাদ